আজি লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্মখন আনিব গ'লোঁ। ফৰ্মখন পালোঁ নাই ইমান ভিৰৰ মাজত। গোটেইখিনি জানিবলৈ আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 9:30 আৰু আমি 10গৰাকীয়ে ওলাইছিলোঁ পঞ্চায়ত অফিচলৈ। আপোনালোকে চাগে গমেই পায়, হিমন্ত মামাই আমাৰ মহিলাসকলক, আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰত্যেকগৰাকীকে 10,000কৈ টকা দি আছে। আৰু এই টকাটো পাবলৈ আমি ল'ব লাগিব এখন ফৰ্ম। এই ফৰ্মখন আমাক দিব পঞ্চায়ত অফিচৰ পৰা। বৰ্তমান আমি গাড়ীখনত 9গৰাকী আছোঁ। 10গৰাকী নহ'লে হেনো ফৰ্মবোৰ নিদিয়ে। তো এজনীয়ে ৰখি আছিলে, বাঘৰবৰী বুলি জেগা এডোখৰ আছে, তাত তেখেতে ৰখি আছিল। বাইদেউগৰাকী উঠিলে। এতিয়া আমি 10গৰাকী সম্পূৰ্ণ হ'লোঁ। এতিয়া আৰু পইচা পোৱাহে কথা। তো এনেকৈ গ'লোঁ আমি গোটেইকেইটাই। আমি ইফালে বাঘৰবৰী হৈ যাম। ফালে যদি আপোনালোকে 6 মাইলৰ পৰা আহে নহয়, তেতিয়া আপুনি চচাল হৈ ওলাব পাৰিব পঞ্চায়ত অফিচটো লৈ। আৰু পঞ্চায়ত অফিচটো হৈছে আমাৰ আমচিং হয়, আৰু আমাৰ ঘৰৰ পৰা ডিষ্টেঞ্চ আপোনাৰ 20 কিলোমিটাৰ হয়। আঁচনি পইচা পাওঁ নাপাওঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু আজি গোটেইকেইজনী ওলাব পাৰিছোঁ একেলগে। টাইম এনেতো ওলোৱা নহয়েই ক'তো, তো আজি ওলাব পাৰিছোঁ, ভাল লাগিছে। এতিয়া আমি 7গাঁও পালোঁ। 7গাঁও পাই আমি নাৰেংগীটো কেম্প হৈ সোমাইছোঁ। নাৰেংগী আগতে মই অহা নাই, এইটো ৰাস্তাত অহা নপৰে বাৰু। পঞ্চায়ত অফিচতে ইফালে যাব লাগে, তো চন্দ্ৰপুৰ পঞ্চায়ত অফিচ এনেকৈ যাব পাৰি। অহা নাযায়, তেনেকৈ ঘৰতে থাকোঁ, ক'ত ওলাম। আৰু যেতিয়া অফিচ কৰি আছিলোঁ, অফিচ আৰু ঘৰ সেই দুটা ৰাস্তাই চিনি পাওঁ আৰু। তো সোমালোঁ, ভালে লাগিছে, ইমান ধুনীয়া ৰাস্তা। আৰু এটা যে পাতো পৰি থকা নাই ৰাস্তাটোত। এইটো আৰ্মি কেম্পৰ ৰোড হয় যদিও ইয়াত আপোনাৰ প্ৰাইভেট কাৰবোৰ আৰু আপোনাৰ যিবোৰ কমাৰ্চিয়েল গাড়ী আছে সেইবোৰ ইয়াত চলাচল কৰিব দিয়ে। তথাপি কিন্তু ৰাস্তাটো অকণো লেতেৰা হৈ থকা নাই। ইয়াত আমি ৰাতিপুৱা যেতিয়া সোমাইছিলোঁ, যেতিয়া পূৰা চাফা কৰ্মীয়ে চাফাই কৰি আছিলে। আৰু ইমান ধুনীয়া পৰিৱেশ নহয়, এনেকুৱা লাগে যেন গোটেই গুৱাহাটীখন যেন আৰ্মি কেম্পেই লওক, ইমান ধুনীয়া চাফাকৈ ৰাখিছে। আৰু গছবোৰ দুই চাইডে ইমান ধুনীয়াকৈ দূৰৰ পৰা ইমান ধুনীয়া দেখি আছে। আৰু বৰ্তমান টাইম হৈছিলে, আমি যেতিয়া আৰ্মি কেম্প সোমাইছিলোঁ 10টা বাজিছিলে, 10টা বাজি পাৰ হৈছিলে। তথাপি আপোনাৰ কুঁৱলী ঢাকি ৰাখিছিলে, অলপকৈ ৰ'দো কুঁৱলী ফালি আহিছিলে। ইমান ভাল লাগিছিলে পৰিৱেশটো নহয়, সঁচাকৈ। ৰখি পেলাই ফটো উঠিব মন আছিলে। দাদাজনক ক'লোঁ, যিজনে গাড়ী চলাই আছিলে, তেখেতে ক'লে সময় নাই এতিয়া, বেলেগ ভাড়া আছে। আৰু আমি এখন বুক কৰি আনিছিলোঁ 10গৰাকীয়ে, তেখেতৰ সময় নাই হেনো বোলে। একো নাই বাৰু, নেক্সট কেতিয়াবা আহিলে ফটো একপি উঠিম আৰু। আৰু এইবোৰ মহিলাও গৈ আছে তালৈকেই। আজি কিমান ভিৰ হয় ঠিকনা নাই আৰু। আৰু ইফালে মই গুণগুণক লৈও আছোঁ। গুণগুণক লৈ আহিব লগা হ'ল, এৰি থৈ আহিব নোৱাৰোঁ যে, গাখীৰ খাই থাকে তাই। আৰু কিমান দেৰি হয় ইয়াত গমো নাপাওঁ। আৰু নাহিলেও নহয়, এগৰাকী নাহিলে বাকী 9গৰাকীও নাপাব চাগে ফৰ্মখন। তো সেইকাৰণে আহি গ'লোঁ আৰু। চাওঁ পাওঁ নাপাওঁ পিছৰ কথা। এনেকৈ আহি আছোঁ, আপোনালোকক ৰাস্তাটো দেখাই দিছোঁ, কাৰণ ইমান ধুনীয়া চাফা নহয়, মোৰ ভিডিঅ'টো কাটিব মন নগ'ল। গোটেই ৰাস্তাটো মই ভিডিঅ' কৰি আহিলোঁ। আৰু বাইদেউসকলে কথা পাতি আছে যে 10,000 টকাটোৰে কি বিজনেছ কৰিব, এইবোৰ কথা পাতি আছে। আৰু এইবোৰ যে আৰ্মি কেম্পৰ ভিতৰত এইবোৰ ঘৰবোৰ দেখিছে, এইবোৰ তেখেতসকলৰ কোৱাৰ্টাৰ হয়। আৰু ইয়াত ইমানেই ভাল লাগিছে, পুখুৰী আছে। আৰু দুটামান পুখুৰীততো আপোনাৰ পদুম ফুল ইমান ধুনীয়াকৈ ফুলি আছে। আৰু লগতে ইয়াত বান্দৰ দেখিছোঁ কিন্তু দেই, বান্দৰো আছে, বহুত বান্দৰ আছে ইয়াতে। আৰু লগতে আপোনালোকক মই কৈ থওঁ যে, আপোনালোকৰ এৰিয়াৰ বা গোটৰ যদি কোনোবা সখীয়ে আপোনাৰ এইখন আঁচনিৰ ফৰ্মখন পোৱা নাই, লাখপতি বাইদেউ আঁচনিৰ ফৰ্মখন পোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ নিজৰ এৰিয়াৰ জীৱিকা সখী থাকে, আৰু তেখেতসকলৰ কথা পাতিব। কথা পাতি আপুনি পঞ্চায়তলৈ আহিব। পঞ্চায়তলৈ আহি আপুনি ফৰ্মখন ল'ব পাৰিব। আৰু এনেকৈ আহি থাকোঁতে আমি য'ত মিটিং হৈছিলে আমচিং পঞ্চায়তত, আমি আহি পালোঁহি। এইবোৰ চব গাড়ী ৰিজাৰ্ভ হয়। এতিয়া আমাৰ গাড়ীখন ইমান দূৰত থ'লে কিমান দূৰ খোজকাঢ়ি যাব লাগিব গুণগুণক। তো সেইকাৰণে মই ড্ৰাইভাৰ দাদাক ক'লোঁ যে আপুনি অলপ আগবাঢ়ি যাওক, চাই লওক যদি ক'ৰবাত থ'ব পৰা ভাল জেগা আছে তেতিয়াহ'লে ওচৰতে থৈ দিব। ওচৰত
ৰাখিব পাৰে নে নোৱাৰে তেনেকৈ ভাবি থাকি ৰখালে বাৰু মই নামি দি এনেকৈ লাইনত থাকিলোঁ। মই লাইনত নাথাকিলেও হয়, গুণগুণক দেখাই মই আগত ল'ব পাৰোঁ ফৰ্মখন, কিন্তু মই লোৱা নাই। চবেই যিহেতু ইমান ৰাতিপুৱাৰ পৰা লাইন পাতি আছে, তো ময়ো তেখেতসকলৰ লগত তেনেকৈ লাইনে পাতিলোঁ। বহুতে কৈ আছে যে ফৰ্মখন ল'ব লাগে, যিহেতু সৰু বাচ্ছা আছে। মই কৈছোঁ ৰাতিপুৱাৰ পৰা যিবোৰে লাইন পাতিছে সেইবোৰে পোৱা নাই, আৰু মই নতুনকৈ এতিয়া সোমাইছোঁহে। সেইকাৰণে লাইনতে থাকিলোঁ। গুণগুণক এবাৰ লৈ আছে, বেলেগেও এবাৰ লৈ তেনেকৈ থাকিলোঁ, আৰু অৱশেষত মই ফৰ্মখন পালোঁ। আৰু এই ফৰ্মখন হয় যিখনৰ কাৰণে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰখি ৰখি ল'লোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ।